বনদীপ কিচেনত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি পাৰ মাংস ৰান্ধিবলৈ লৈছোঁ। পাৰ মাংস ৰান্ধিবৰ বাবে আমাৰ প্ৰয়োজন হ'ব পিঁয়াজ দুটা মই কাটি লৈছোঁ, আলু এটা আৰু নহৰু আদা খুন্দি লৈছোঁ, জালুক খুন্দি লৈছোঁ, ইফালে নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া 3টা, ইফালে তেজপাত, লং, ইলাচি, ডালচেনি আৰু এয়া হৈছে পাৰ মাংস অকণমান। এয়া কেৰাহী পাতি ল'লোঁ, কেৰাহীত দিব এতিয়া গৰম হৈ গৈছে। ইয়াতে মই এতিয়া তেল দিম। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। পাৰ মাংসত সাধাৰণতে মিঠাতেল দিলে খাই বেছি ভাল লাগে। তেল গৰম হৈ গৈছে। ইয়াতে এতিয়া আমি লং, ইলাচি আৰু ডালচেনি আৰু তেজপাত দি দিম। এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজি ল'ম। ইয়াত দেখিছেনে পিঁয়াজৰ ৰং সলনি হৈছে। ইয়াতে মই এতিয়া আদা নহৰুখিনি দি দিম খুন্দি থোৱা, আৰু কেঁচা জলকীয়া আৰু গোটাকৈ থোৱা নহৰু কেইফুটা দি দিম। মিশ্ৰণখিনি আধা ভজা হৈ গৈছে। ইয়াতে এতিয়া মই নিমখ, হালধি, জিৰা আৰু ধনিয়া গুড়ি যোগ কৰি দিম আৰু লৰাই দিম। মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু অলপ ভাজ খালে ইয়াতে মই জালুক এড কৰি দিম। এতিয়া ইয়াতে মই জালুক এড কৰি দিম। জালুকৰ পৰিমাণ আপোনালোকে কম বেছি কৰি ল'ব পাৰে। মাংসখিনি ভজা হৈ গৈছে। চাওকচোন কিমান ধুনীয়াকৈ তেল ওলাইছে। দেখিছেনে? তেল বৰ ধুনীয়াকৈ ওলাইছে। এতিয়া ইয়াতে মই গৰম পানী এড কৰিম। আৰু ঢাকোন দি দিম উতল আহিবলৈ। আমাৰ মাংসখিনি প্ৰায় সম্পূৰ্ণ হৈ গৈছে ৰন্ধা। এতিয়া মই ইয়াতে ধনিয়া এড কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। মই ধনিয়া দিলে খাই ভাল পাওঁ, গতিকে ধনিয়া দি দিছোঁ। পাৰ মাংস আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই ৰুটিৰ লগত পৰিৱেশন কৰিম, ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। আৰু আমাৰ ৰেচিপিটো চাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।